য'ত বিজেপি জিকাৰ সম্ভাৱনা আছে আমিও সহায় কৰিম। UPPLে জিকাৰ সম্ভাৱনা আছে তাত বিজেপিও সহায় কৰিব। নিৰ্বাচন 2020ত যেনেকৈ আমি খেলিছিলোঁ চবৰ লগত কাৰো লগত মানে আজি এটা পঞ্চায়ত নিৰ্বাচনৰ যদি প্ৰিন্সিপল যদি চাই এতিয়া পঞ্চায়তত কোনেও কাৰো লগত এলায়েন্সত খেলা নাই। এটা ভিতৰৰ আণ্ডাৰষ্টেণ্ডিং ৰাখি পেলাই বিজেপিয়ে খেলিলে আৰু য'ত মানে বিজেপি জিকাৰ সম্ভাৱনা আছে AGPয়ে ক্ষতি কৰা নাই আৰু য'ত AGP জিকাৰ সম্ভাৱনা আছে তাত বিজেপিয়ে ক্ষতি কৰা নাই। একে ফৰ্মুলা BTCৰ ক্ষেত্ৰতো হ'বলৈ গৈ আছে। আমি হয়তোবা আনুষ্ঠানিকভাৱে অপেন এলায়েন্স বা কিবা এই টাৰ্মিনলজি ব্যৱহাৰ নকৰোঁ। আমি খেলিম য'ত বিজেপি জিকাৰ সম্ভাৱনা আছে আমিও সহায় কৰিম আৰু য'ত UPPLে জিকাৰ সম্ভাৱনা আছে তাত বিজেপিও সহায় কৰিব। কিন্তু এটা এগ্ৰিড প্ৰিন্সিপলটো হ'ল যে UPPLৰ মুৰব্বী আৰু বৰ্তমান শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বতে আকৌ কাউন্সিলত চৰকাৰ হ'ব। নাই এইটোতো ভাল কথা। মইতো আহ্বানেই জনাই আছোঁ কংগ্ৰেছো আহি যাওক, কংগ্ৰেছৰ নিজৰ শক্তি প্ৰদৰ্শন কৰক। GSPও খেলিব, AGPও 2-এটা চিটত খেলিব। মোৰ কোনো ক'ব লগা নাই। কিন্তু আজিৰ দিনত কাউন্সিলত চাওক মানে MLA বা MP ইলেকশ্যনত এটা নীতি বা প্ৰিন্সিপলৰ কাৰণে বা আদৰ্শৰ কাৰণে মানুহে এটা দলৰ ভোটাৰেও অন্য এটা দললৈ ভোট দিয়ে, ট্ৰেন্সফাৰ হৈ যায় ভোটটো। কাৰণ কেন্দ্ৰত যদি মোদীৰ প্ৰাইম মিনিষ্টাৰ লাগে এতিয়া মোদীক ভাল পোৱা দলবিলাকে চবে মানে এটা দলক আন এটা দলে সহায় কৰে। কিন্তু কাউন্সিল বা পঞ্চায়ত এইটো একেধৰণৰ, ইয়াত ভোট ট্ৰেন্সফাৰ খুব কম হয়। তাৰমানে চব মানুহে নিজৰ ভোটাধিকাৰ বা অধিকাৰটো সাব্যস্ত কৰিব বিচাৰে। তাৰ কাৰণে আমি সুযোগ দিয়া ভাল, চবেই খেলক, GSPয়েও খেলক। কিন্তু মোৰ এটা মানে আচৰিত লগা কথাটো হ'ল GSP VPF আজি এলায়েন্সৰ কথা কৈ আছে আৰু এতিয়া তেওঁলোকৰ যিটো মনোমালিন্য বিবাদ নিষ্পত্তি হৈ গ'ল খুব সম্ভৱ। কাৰণ GSP বা অবৰো জন্ম হোৱাৰ মূল কাৰণটো হাগ্ৰামাই আছিলে BPF। এতিয়া তেওঁলোকৰ মাজত যদি পাৰ্থক্য নোহোৱা হৈ গৈছে তেতিয়াহ'লে ক'ৰবাত কম্প্ৰমাইজ হৈছে। হয়তোবা নৱশৰণীয়াই সেইটো মানি লৈছিলে যে যিমানবিলাক অভিযোগ আছে এইটো সম্পূৰ্ণভাৱে সঁচা নাছিল আৰু বা হাগ্ৰামা আজি হয়তো মানি লৈছে যে নহয় GSP অবিহনে মই আকৌ মানে থিষ্টি থকাটো মুস্কিল। এই দুয়োটাৰ মাজত যদি বুজাবুজিৰে আগুৱাই যাব বিচাৰিছে মোৰ ক'ব লগা একো নাই। মই নাভাবোঁ। কাৰণ ডাঙৰ শক্তি আমাৰ আশীৰ্বাদ হিচাপে আছে, মোদীৰ আশীৰ্বাদ, অমিত শ্বাহৰ আশীৰ্বাদ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ। আমি সন্পতীয়াভাৱে আমাৰ লগত হাত মিলোৱা নিমিলোৱা এইটো লৈ পেলাই চিন্তিত নহয়, তেওঁলোকে আমাক আশীৰ্বাদ দি আছে। गोजोनथाव खौरां। बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।